বজালীৰ ভবানীপুৰৰ এখন ব্যতিক্ৰমী বিয়াৰ এটি সুন্দৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সাংস্কৃতিক কৰ্মী তথা পাঞ্চালী নাট্য দলৰ অভিনেতা দীপাংকৰ দাসৰ এই ব্যতিক্ৰমী বিয়াখনত কি আছে আমি এই ভিডিঅ'টোৰ মাজেৰে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। প্ৰথমে দেখুৱাইছোঁ গাঁৱৰ একাংশ যুৱকে ব্যস্ততাৰ মাজতো দীপাংকৰ দাসৰ বিয়াত খুব সুন্দৰকৈ পুৰণি যি পৰম্পৰা আছে সেই পৰম্পৰাৰে কলডনা কটাত ব্যস্ত হৈ থাকিল। লগতে গোটেই ৰভাখন কলপাতেৰে সজালে আৰু যিসকল আলহী বঙহী অতিথি আহিছে সকলোৰে বাবে কলডনা বা কলপটুৱাত ভাত দিয়াৰ ব্যৱস্থা কৰিলে। এয়া সম্পূৰ্ণ ব্যতিক্ৰমী পৰম্পৰা। লগতে যিসকল বন্ধুবৰ্গ বা আলহী বঙহী আহিছে তেওঁলোকেও নাচ গানেৰে গোটেই ৰভাখন উগুল থুগুল লগাই দিলে। আহক আমি তাৰেই কিছু দৃশ্য চাই লওঁ। আমাৰ এইটো হৈছে আমাৰ অসমীয়া সমাজ আৰু ব্যৱস্থাৰ আমাৰ এইটো সংস্কৃতি। আৰু আমি আজি ধৰক 1980 চনৰ পৰা 2000 চনলৈকে এনেকুৱা সংস্কৃতি আমি দেখিছিলোঁ, কিন্তু আমাৰ দেউতাও এনেকৈ বিয়া পাতিছিলে আৰু আমি এনেকুৱা বিয়া খাইছিলোঁ। কিন্তু আমি 2000 চনৰ পিছত আমি এনেকুৱা পৰিৱেশ পোৱা নাছিলোঁ। কিন্তু আমি বিগত 10 বছৰমানৰ পৰা ভবানীপুৰ উত্তৰ নহাটীৰ যুৱ সমাজে আমাৰ যিটো পুৰণি সংস্কৃতি সেইটো পুনৰুজ্জীৱিত কৰাৰ কাৰণে আমি অহৰহ চেষ্টা ৰাখি আহিছোঁ। সেয়া উৰুকাৰ ক্ষেত্ৰতে হওক, মহোহোৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ ক্ষেত্ৰতে হওক। আৰু তেনেকুৱা ধৰণে আমি আমাৰ এই বিবাহখনো যাতে আমি আগৰ পুৰণি যি আমাৰ অসমীয়া সংস্কৃতি তাৰ যাতে আমি এটা প্ৰতিফলন ঘটাব পাৰোঁ আৰু আমাৰ নৱপ্ৰজন্মক যাতে আমি সেই আগৰ দিনৰ এটা চিনাকি দিব পাৰোঁ আৰু নতুন মানুহখিনিকো আমি যাতে পুৰণি সোৱাদটো দিব পাৰোঁ, সেই এটা সামান্য এটা প্ৰয়াস। আমি কিমান দূৰ সফল হৈছোঁ সেইটো ৰাইজে বিচাৰ কৰিব। আমি এটা এই ক্ষুদ্ৰ প্ৰয়াসহে মাথোন। আৰু এই ক্ষেত্ৰত মই ভবানীপুৰ উত্তৰ নহাটীৰ যুৱ সমাজক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যিটো চিন্তা সেই চিন্তাক সঁহাৰি দিয়াৰ বাবে মই আটাইকেইগৰাকীকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আজি বহু বছৰ ধৰি আমি পৰিৱেশ প্ৰদূষণ মুক্ত কৰিব লাগে, তাৰ কাৰণে আমি সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত এই বাৰ্তা দিবলৈ অহৰহ প্ৰয়াস কৰি আহিছোঁ। আৰু সেইকাৰণে আমাৰ বিবাহ অনুষ্ঠানো প্লাষ্টিক বৰ্জন কৰা হৈছে। ইয়াত কোনো ধৰণৰ আতচবাজি আমাৰ ব্যৱহাৰ হোৱা নাই, সেয়েহে কোনো ধৰণৰ প্লাষ্টিক ব্যৱহাৰ হোৱা নাই। আৰু তাৰ কাৰণে আমি অভ্যৰ্থনা কৰোঁতেও কলপটুৱাৰে ব্যৱহাৰ হৈছে। আৰু আপোনালোকে দেখাই পাইছে যে অসমৰ যিখিনি সংস্কৃতি, আমি সংস্কৃতি যাতে আমি বজাই ৰাখিব পাৰোঁ, আমাৰ অসমৰ সমাজ ব্যৱস্থা যাতে আমি ধৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰয়াস অব্যাহত ৰাখিছোঁ। আৰু আগন্তুক দিনতো আমি এই প্ৰয়াস আমাৰ সামৰ্থ্য অনুযায়ী অব্যাহত ৰাখিম। কইনা ওচৰতে আনন্দ বজাৰত। আৰু বিয়াখনো এনেকুৱা নহয় যে প্ৰেম বিবাহ, সম্পূৰ্ণ পৰম্পৰাগত কইনা চাই আমি বিয়া পাতিছোঁ। আমাৰ অকল ঘৰৰ মানুহে কইনা চাইছে আৰু মই এদিন মাত্ৰ কইনা চাবলৈ গৈছোঁ। তাৰপিছত আৰু আজি দ্বিতীয় দিনা মই কেৱল দৰা হৈ যাম। আমি বিয়া পাতিছোঁ। তাত আপোনাৰ কলপাত ব্যৱহাৰ হৈছে, খুঁটা হিচাপত কলগছ ব্যৱহাৰ হৈছে। আৰু আমি তোৰণখনো কলগছেৰে বনাইছোঁ। তাৰপিছত অভ্যৰ্থনাক আতিথ্য কৰোঁতে আমি কলপতা ব্যৱহাৰ কৰিছোঁ। কোনো ধৰণৰ প্লাষ্টিক ব্যৱহাৰ কৰা হোৱা নাই। আমাৰ ইয়াত যিখিনি কলপাত ব্যৱহাৰ কৰা হৈছে আমি সেইখিনি সংৰক্ষণৰ ব্যৱস্থা কৰিম আৰু সংৰক্ষণ ব্যৱস্থা কৰি তাৰেই আমি মেজি সাজিম আৰু তেনেকৈ আমি উৰুকাটো উদযাপন কৰিম।
Action!